মই তেতিয়াছ মাংস ব্লগলৈ স্বাগতম জনাইছো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক 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 দোস্ত ৰাতিপুৱা ইয়াৰ আৰু সকলোকে সুপ্ৰভাত আজিৰ দিনটোলৈ বলক আজিৰ দিনটোৰ কুলি পুৰা একদম কু বুলি মাতি আছে চাওক দোস্ত মজা কালি ৰাতি বৰষুণ মাৰে নাই ডক্টৰ মাৰিলি বাপৰে চোতাল পুৰা ভিজি থাকিলে সেইকাৰণে আৰু এটা বস্তু এইখিনি দিছোঁ এইটো পাতি পল্লি কাটা হৈছে সেইকাৰণে দিছোঁ ৰ'ব এইগিলা দেখি নাই এইগিলা সেইকাৰণে দিছোঁ প্ৰটেকশ্যন মই এতিয়া ব্ৰাছ পাতলোঁ আৰু মুখ খান পঢ়িব হৈছে আজি স্কুল আছে দোস্ত আৰু আজি স্কুলৰ পৰা আজি এটা জেগাত যাম ৰ'ব পাত পাতে আনিলোঁ ৰ'ব এতিয়া প্লাছ পাত লৈলোঁ এতিয়া দোস্ত মুখ খান খুৱাই কাম পিন্ধিলেও এটাই থৈ দিছোঁ পাৰি বিচিৰিছোঁ আৰু বিছনান পাৰিম মুখ ধুই বিছনান পাৰিম এতিয়া বলক আমাৰ বাটৰ পৰা একবাৰ ফুৰিও বলক আমি বাটৰ পৰা একবাৰ চাই আহোঁ বলক বাটত কি হোৱা নাই কি একবাৰ বাটৰ পৰা চাই আহোঁ বা আছে গোটেই বাটত আমার শাক ঠুঠাহুল লাগছে আর ঠুঠাহুল নিজে লাগছে আমি কোনো নাপাওঁ আমার ঘৰৰ কিন্তু একটা গমেই নাপালোঁ ডাঙৰ আৰু পিছত গম পাইছোঁ এতিয়া ডাঙৰটো বহুত দিন বছৰমান আগতে গম পাইছোঁ কিন্তু এটা আপুনি বাৰকেইটা ৰাতিপুৱা আহি থাকে ধুই ল'লোঁ এতিয়া পূৰা মই চাহ তাহ খাম এতিয়া দিব আৰু পঢ়ো ৰ'ব এতিয়া পঢ়ি কিনে আপোনালোকক লগ পাই আছোঁ দোস্ত চাওক আজি পুৰা বিজ্ঞান পঢ়িছোঁ আজি এতিয়া ৰাতিপুৱা হ'ল এতিয়া বিজ্ঞান পঢ়িছোঁ আৰু এতিয়া চাই আনিছে চাওক আৰু দোস্ত আমি আজি ক'ত যাই আছোঁ আপোনালোক আমাৰ মানে ডাঙৰ এটাত বৈনাক নাইকে দাইদাকৰ আৰু বৈনাক দাইদাকৰ কিবা হ'ব দে তান্ধৰে আৰু মিলামিলি আৰু পূজা মনসা পূজা সেইকাৰণে আমি সেই মনসা পূজাত যাই আছোঁ দোস্ত শ্ৰী ভগৱান মনসা দেৱীৰ পূজাত যাই আছোঁ মনসা পূজাত যাই আছোঁ দোস্ত মানে দুপৰীয়া মানে যাম তবলাৰ কাছত যাব আছে তবলাৰ কাছৰ পৰা ডাইৰেক্ট মনসা পূজাত যাব আমি গোটেইকেইটা গাড়ীত যাম আৰু মানে মাহঁতক মানে বগলটোত নামি থৈ দি আমি মানে তবলাক যাম মোৰ তবলা অমায়পুৰতে সেইকাৰণে তবলাত যাম আৰু বগলটোত মনসা পূজাত আছে এই বগলৰ এই কি বুলি কয় সুপ্ৰভাত চিনি পাই না বগলটো সুপ্ৰভাত সেইবিলাক দি যায় বাৰু গম পাই তাতে আছে মনসা পূজা এতিয়া আমি মানে স্কুলৰ পৰা আহি যাম আৰু মনসা পূজাত বস্তু তবলা শুলা বজাওঁ হ'ব এতিয়া আৰু তবলাত ধৰে যাবা আছে তই তবলা কিতাপ ৰেডি খেল চাহ টাইম লেপছ দিয়া নাই দক মানে শনিবাৰৰ কিতাপে চাৰিখান কিতাপ কিবা টাইম লেপছ আৰু দহটো এতিয়া মই গা চা ধুওঁ আৰু এইবাৰ দেউতাই গায়ন কৰিব দেউতাই মানে থৈ আহিব আৰু এইবাৰ কি কৰিছে আইতেছে মানে চাটাটো চিলাই আছে আৰু এতিয়া মই গা ধুব সেইবাৰ পানী টেপত পকাত ধুনীয়া মানুহ মই কথাটো কিয় কৈ আছোঁ জানে না দোস্তো আপোনালোকে ফাৰ্ষ্ট বস্তুটো চাই লওক পকাত ধুনীয়া চব ফাৰ্ষ্ট এই বস্তুটো চাওক এই বস্তুটো কি চাওক দোস্তো মোক ফাৰ্ষ্ট প্ৰথম দিন দেখিছিলোঁ এই মোবাইলত চাওক এই বস্তুটো কি বাপৰে মানুষটো মই কেনেকৈ গম পালোঁ জানে না দেউতাই যদি ফুল তুলি আহিছিল ফুল তুলি থাকাতে মোক কৈছে মোক গুৰু বুলি মাতে কেতিয়াবা দেউতা বুলি মাতে বুলি চাইছিল কি এইটো বস্তু মই গ'লোঁ চাব কৰি সেই চাই কি এতিয়াতো যাই আছোঁ কয় যায় বাপে কয় যায় মই এইটো প্ৰথমবাৰ দেখিছিলোঁ টিভিত নে মোবাইলত দেখিছিলোঁ আজি আৰু নিজ চকু দি দেখিলোঁ কি বস্তুৰ নাম নাজানো মই মোবাইলত চাৰ্চ কৰি চাম ৰ'ব চাক বস্তু কি না বাপৰে কি বস্তু মানে ধথৰা ফুল তুলি আহিছিল ধথৰা ফুল তুলি থাকাতে পাইছি দেউতাই বাপৰে মানে ধথৰা ফুলতে থাকে নেকি নাজানো আপোনালোকে চাবচোন ধথৰা ফুলত যদি কেতিয়াবা মোক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব চাক বাপৰে প্ৰথম বাছ নিশ্চয় কৰি দেখিছোঁ কেনে চাক দোস্ত চাক বগি আছে ভয়ে লাগে থৈ দিওঁ দক মানে এইটো মানে মাৰিব নাপায় নহয় নামৰো অকণ চব জীৱকে মাৰিব নালাগে সেইকাৰণে এইটো এৰি দিম এতিয়া দোস্ত প্ৰথমবাৰ এই জীৱটো দেখি বহুত ভাল লাগিল নিশ্চয় কৰি দেখি এতিয়া এই জীৱটোক মই এৰি দিম ৰ'ব মানে জীৱক মাৰিব নাপায় নহয় আৰু নামৰো আমি আৰু এতিয়া মই ভাত চাত খাওঁ মোৰ চাচোন পিন্ধাই নি দেৰি হ'ল এতিয়া
10টা বাজিলে 9টা বাজিলে তারপরে স্কুল ডাইরেক্ট স্কুলৰ পৰা আহি গ'লোঁ আৰু দোস্তৰ চাক পূৰা ওলাই গ'লোঁ মানে মনসা পূজা যাম না সেইকাৰণে ওলাই গ'লোঁ আৰু দোস্তৰ চাক গাড়ীখন দেউতা ওলাব তাৰপিছত এতিয়া আমি যাম পূৰা ওলাই আৰু বাকী মই কাপোৰ চাপোৰ আনিব দিছি আৰু এতিয়া যাম দেউতাই ওলাক দেউতাই মানে জুতি পিন্ধি যাব সেইকাৰণে ওলাই এতিয়া আমি যাওঁ ব'লক তো দোস্তৰ পূজাত আহি পালোঁ তো দোস্তৰ পূৰা মানুহগিলা চাকি তাকি লগাই আছে আমি মনসা পূজাত আহি হ'লে আৰু বোলে সময় হোৱা নাই শুব ওলাই কৰি আৰু তো দুনিয়াৰ মানুহ আৰু দোস্তৰ পূৰাতে পূজা কৰি আছে দোস্ত আৰু বাকী কেমেৰা কৰিছে আৰু এইবাকে যোনে পাৰা দিব যোনে ছাগলী দিব সেইগিলা হেৰি কৰি আছে পানী চাই পূজা কৰি হেঁতেন নাচে আৰু এইবাকে দেউতাই চাক দোস্ত এইগিলা কৰি এয়া শান্তি কৰে প্ৰথমে ঘৰত পূজা কৰিছে মনসা দেৱীৰ ছাগলীগিলা যে বলি দিব সেইবিলাকতো কৃষ্ণ দেখছি না তো দোস্ত চাকি তাকি জ্বলা আৰু চাক দোস্ত বুলি সময় গ'ল যোনে যি দিব পাৰ যোনবাই পা কোমৰা দিব কোনোবাই পাৰা দিব যোনবাই যি কি নাদক কোনোবাই যি কি নাদক এতিয়া বলিৰ সময় হৈছে চবে যোনে যি দিব সেইগিলা আনি আছে দোস্ত চাক আৰু বাকী চাকি তাকি জ্বলি আছে পূৰা মজা কৰি আৰু চাক ইভাগে কৈ আছে আৰু দিব আৰু কোনোবাই হাঁহ দিয়া পাৰি যোনে যাৰ মন দোস্ত এতিয়া দিবাৰ হ'ব দোস্ত দিয়াৰ আর বুঝতে চাইবারে কলেজ চাইবারে দিছি আর দৌড়ে কলেজ আর তিন পাত্র সেই দিছি তিনটো ঘৰ টাইপত যে আৰু যি গৰম আৰু বাপৰে এই যে তালৰ কিন্তু বম ওজন আছে বাপৰে যি ওজন দোস্ত সেই দোস্তত মানে মানুহগিলে জয় য'ত জেগা বেছি যাতে বহি গৈছে সেৱা কৰিবৰ কাৰণে জয় য'ত বেছি আৰু বলি দাই আৰু বলিদাত মানে ভিডিঅ' কৰিব নাই মানে মই নকৰোঁ মানে বেয়া লাগে ভিডিঅ' নকৰোঁ সেইকাৰণে ভিডিঅ' কৰা নাই বলিদাৰ সময় আৰু নাপাওঁ সেইকাৰণে বলিদা আহি গ'ল আৰু এতিয়া যে ফটা লৰব বাকী পূজাতে পূজা কৰি আছে বস্তু বাকী চাওক তেজ পৰি গৈছে বাপৰে আৰু অলপমান দেৰি পিছতে শান্তি দিয়া গৈ আনি চাফা কৰিব চাফা কৰাৰ পিছত অলপমান দেৰি কৰি পূৰা শান্তি দিয়া গৈ আৰু যোনগিলা লাষ্টত মানুহগিলা আছে সেইগিলা এতিয়াও চাকি জ্বলাব দিছে আৰু ঘণ্টা অলপ মানে আমি ফুৰিব আহিছিলোঁ মানে আমি ঘৰত স্থানটোৰ ঘৰ পাগলীয়া নদীৰ মাথাউৰিয়াৰ কাষতে সেই মাথাউৰিয়া নাচাবা ফুৰিব আহিছোঁ চবতে আমি ফুৰিব যাই আছোঁ মাথাউৰিৰ ওপৰত গাড়ী চাড়ি ইয়াতে আছোঁ জানে না আমাৰ গাড়ীখন যদি আনিছোঁ হয়তো মানে দিনৰ বোকা আহিছে যে যদি আৰু বৰ বৰষুণ মাৰি তেতিয়া আৰু ফাৰ্ষ্ট চান্স হয় এই বেগটো চাব আহিছোঁ বেগটো অলপমান বেয়া আছে গাঁতা চাটা আছে চাক চাৰ বছৰ ওপৰত আহি পালোঁ চাক বেগ পূৰা পথাৰ চথাৰ বেগে মানে আগতে বোলে সি বেগ দি গৈছিল পাগল দিয়াটো সেইফালে এই পাগল নাযায় বোলে মোক দেউতা ক'লে এই আৰু এই মেটকাৰ মই জুম কৰি দিম আৰু মেটকাৰ সেইটো চাইডে দি যায় আৰু এইভাগে চাওক এইটো ৰাস্তা এবাৰ দিয়ে আৰু এইভাগে যদি মথাউৰিটো ভাঙি নে যদি পানী আহে তেতিয়াতো চব বানপানী আৰু চাওক এইভাগে মাথাউৰি এইটো হ'ল মাথাউৰিৰ এইভাগেও মানুহবিলাক থাকে চাওক যেতিয়া ইয়াতে বানপানী উঠে তেতিয়া মানুহৰ ঘৰত পূৰা একদম পানী হৈ যায় আচলতে ভাঙা নাই নেকি মই ইমান নাজানো নহয় আমাৰ যদি ভাঙে কিন্তু পানী হ'ব আৰু দোস্ত মানে এই হয়দিৰ পৰাই আগতে বোলে দেখছি না এখিনি মেটকা টাইপৰ আগতে বোলে মেটকা দেখছি না আগতে বোলে সিবাগ দি বাগলীয়া নদীটো গৈছিল এতিয়া তাৰে এই মেটকাৰ সেইটো চাইডৰ এই গছ গেজোপাত সিবাগৰ পৰা সিবাগত দিন যায় আৰু দেউতা ইবাগে যায় সেইটো চাইডে যায় আৰু ইবাগে দেখোন বতৰটো কেনেকৈ আহিছে দোস্ত কলা কৰি আহিছে দেখোন কি হইবা সূৰ্য দি আছে কলা কৰিছে দে আৰু যি বানপানী না কি হৈ নাচো দে আৰু যি বৰষুণ আহি আছে বাগৰ পৰা যি ৰাও কোনে মাৰিছি আৰু এইবাৰ সূৰ্য মানে ৰ'দ দি আছে আৰু পৰা বৰষুণ আহি আছে লাহে লাহে পূৰা মাৰিছে আৰু এক টপ দুই টপ কৰি পচি আৰু কি বেয়া হৈ যাওঁ ৰ'ব আৰু যদি আধা ৰাস্তাতে বৰষুণ মাৰিতে দিগদাৰী হ'ব পাৰে বৰষুণ দি দিলাক বৰষুণ দিছি বৰষুণ দিছি পুৰা পানীত প্ৰমাণ দেখাই দিব পাৰোঁ চাক বৰষুণ দিছে দেউতা বৰষুণ দিছি চবে
যাব দিছে থাকতেও হয়ে গেছে বাপরে বাপ আর মাথার বাই বাই টাটা গুড বাই আপনার তাতে মই নাও যাও বাপরে দিয়ে আছে মাৰি আছে লাইলে আৰু ৰস্ত বেগটো যাব পাৰি মই যে ইমানটো মাথুৱাৰীত গৈছিলোঁ সেই মাথুৱাৰী এই আনি দি বেগটো যাই যাব পাৰি যাম ৰ'ব যদি সময় আহে মানে যদি আৰু আহোঁ একবাৰ বেগ দি যাই চাম নিশ্চয় যাম ভাঙাত টুইছডল মানে দোস্ত সিবাগে দেখিছে না কি ৰাও ৰাও কৰি ৰ'দ দি আছে আৰু ইবাগে চাক কি ৰ'দেৰে নাই পুৰা কলা কৰি দিছে আৰু গুৰগুৰি দিবা দিছে ইবাগে বৰষুণ ইবাগে ৰ'দ বাপৰে দেখিছোঁ দিয়া আৰু যে প্ৰথমবাৰৰ কাৰণে তো গাঁওখন পূৰা মজা ধুনীয়া চাইডে পূৰা একদম সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজত পূৰা ধুনীয়া ৰাস্তা গাঁওখন কিন্তু আল্টিমেট মজা লাগিছে গাঁওখন কৰি বুন থাকলে হ'ল সেউজীয়া সেউজীয়া কিন্তু পূৰা ৰাস্তা চাস্তা পূৰা চাফা দস্ত মজা লাগছে কিন্তু গাঁওখনত ফুৰি মজা লাগছে এনে মাথুৱাৰী পাৰতে এবাগে ঘৰ দস্ত আৰু এবাগে খাল চাল আছে আৰু পাইপৰ খুটা দিছে দে আৰু আজি কি দেখা নাই গেলো এতিয়া পূজা কি কৰি আছে এইটো কি হা ভগৱতী কালী মন্দিৰ আছে দস্ত যাওঁ ৰ'ব ধুবুৰীৰে যিটো মহামায়া থান আছে যে অঁ মহামায়া থান যাওঁ সেইখিনিতে ফটোটো বনাই লৈছোঁ বস্তু চাওক মূৰ্তিটো দেখা মূৰ্তিটো আৰু মূৰ্তিটো মুখখন ধুবুৰী মহামায়া ধুবুৰী মহামায়া দোস্তটো হ'ল ধুবুৰী মহামায়া দোস্ত হ'ল এইটো ধুবুৰী পাৰ্বতীৰ মাথা বস্তুৰ বোলে সেইটোৱে হ'ল এইটো আৰু ইয়াকে আৰু এইবাগে চাওক গোসাঁইছে আৰু দোস্ত এইবাগে পূৰা পূজা চলি আছে চাওক আৰু ধুনীয়া চাকি জ্বলছে বাপৰে চাওক এইটো হ'ল বলি দিছিল যে সেই মাথা আৰু এইবাগে পাৰ এইবাৰ হাঁহৰ মাথা আৰু এইবাগে পাৰ যোনী পাৰা এৰি দিছে এইবিলাক পাৰা এইবাগে ঠগি চগি আছে দোস্ত এইবাগে বহুত কিছুমানে চাকি এতিয়াও লগাই আছে দোস্ত এইবাগে পুৰোহিতে হোম পুৰি আছে এইটো হ'ল বিধি ধৰা আৰু এইটো হ'ল মেইন পুৰোহিত হোম যে পুৰি আছে এইটো হ'ল মেইন পুৰোহিত চাওক কেমেৰামেন দোস্ত এইবাগে শান্তি ল'ব দিছে চাওক এইবিলাক বহা চহা পাত দিলক দোস্ত শান্তি দিবা দিছে দোস্ত শান্তি দিবা দিছে বগল পেলাই যাইছোঁ মানে পূজাৰ পৰা ডাইৰেক্ট আহিলোঁ ব্লক কৰি নহয় পূৰা লাইলে গালোঁ এতিয়া ঘৰত যাইছোঁ দোস্ত মানে ডাইৰেক্ট গাড়ীৰ পৰা মানে ডাইৰেক্ট আমি বগলৰ পৰা আহিলোঁ ডাইৰেক্ট চকত গ'লোঁ চকৰ পৰা মানে চকত আইতাৰ কিবা মানে ঔষধ ল'বা আছে ঔষধখিনি ল'লাক আইতাই ঔষধখিনি লোৱাৰ পিছত আমি ডাইৰেক্ট ঘৰত আহিলোঁ আৰু ব্লগ বনাই ইমান ভাগাত ধৰিছে সেয়া ব্লগ চগ বনাবৰ ইচ্ছা নাই ইমান গৰম লাগিছে আহি কিনে পূৰা গা চা ধুই অলপমান ভাগাত দিছোঁ এতিয়া অলপমান পঢ়ি আছোঁ চাওক এতিয়া পূৰা ইংৰাজী পঢ়ি আছোঁ মানে পৰীক্ষা নাই সেইকাৰণে এতিয়া ইংৰাজী পঢ়ি আছোঁ আৰু বস্তু আজি মই এটা মানুহক লগ পাইছোঁ সেই মানুহটোৰ বিষয়ে আৰু কাক লগ পাইছোঁ কৈ আছোঁ অলপমান দেৰিকৈ ৱেইট কৰক অলপমান ৱেইট কৰক পঢ়া তাৰপিছতে আপোনালোক পঢ়াৰ পিছতে কৈ দিম বহুত এটা ভাল মানুহক লগ পাইছোঁ মনসা পূজাত পাইছিলোঁ কৈ আছোঁ বস্তু অলপমান ৱেইট পাইছিলোঁ সেই কথাটো মই খালি নেক্সট ব্লগত কম কাৰণ মোৰ ভাগাত দিছে আৰু মোৰ ঘুমটি লাগিছে বাগাতে আৰু বেগে মই ভাত বাচছে ভাত খাই বাগাতো সেই কথাটো মই কালি কম দোস্ত আজিৰ ভিডিঅ'টো সেনেকৈ সমাপ্ত কৰিব লৈছোঁ যদি আজিৰ ভিডিঅ' চাই পেলাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপালে টিল দেন টেক কেয়াৰ বাই বাই বি ছেফ এণ্ড ৰাইট ছেফ